আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে। বুদ্ধদেৱ। অহিংসা আৰু প্ৰেমৰ পথ অনুসৰণ কৰিলেহে শান্তি আহিব। মহাবীৰ। জীৱনলৈ অহা সৰু সুৰা সুবিধাৰেই সুখী হ'বলৈ চেষ্টা কৰিব লাগে। বেঞ্জামিন ফ্ৰেংকলিন। এজন মানুহৰ যিমানে প্ৰতিভা নাথাকক কিয়, যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে। টমাছ আলভা এডিছন। মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন। প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিড থৰো। নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্ম লাভ কৰে। থমাছ কাৰ্লাইল। পৰিস্থিতি যিমানে ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। পিয়েৰ টেলহাৰ্ড। আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা। হজৰত মহম্মদ। যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি। প্লেটো। ভাগ্য বুলি বেলেগ এটা বস্তু নাই, মানুহৰ চৰিত্ৰই মানুহৰ নিয়তি। হেৰাক্লিটাছ। কঠোৰতম সত্যটোতকৈ সন্দেহ অতি নিষ্ঠুৰ। মৰ্লিয়েৰ। মূৰ্খই আশ্চৰ্য প্ৰকাশ কৰে আৰু জ্ঞানীয়ে প্ৰশ্ন কৰে। বেঞ্জামিন ডিজৰেলি। খং, হিংসা, লোভ এই তিনিটা হ'ল মানুহৰ ডাঙৰ ৰোগ। এই তিনিটা কেতিয়াও আহিব নিদিবা। চাই বাবা। অন্ধ তেওঁ নহয় যিয়ে চকুত দেখা নাপায়, অন্ধ তেওঁ যি নিজৰ দুখ দেখা নাপায়। চাই বাবা। সময় কেতিয়াও মানুহৰ নিৰ্দেশত নচলে, মানুহক সময়ৰ নিৰ্দেশিত পথত চলিব লাগে। শ্ৰীকৃষ্ণ। মানুহৰ প্ৰকৃত পৰিচয় জন্ম লৈ নহয়, কৰ্ম লৈহে। মহাবীৰ। শিক্ষা হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ, যাক ব্যৱহাৰ কৰি আপুনি পৃথিৱীখন সলনি কৰিব পাৰে। নেলছন মেণ্ডেলা। সমালোচনা কৰিবলৈ যোগ্যতা নালাগে, কিন্তু সমালোচিত হ'বলৈ যোগ্যতা লাগে। নেলছন মেণ্ডেলা। ব্যৰ্থ হোৱাৰ বিভিন্ন উপায় আছে, কিন্তু সফলতাৰ উপায় হৈছে এটাই, আৰু সেয়া হ'ল আকৌ এবাৰ চেষ্টা কৰা। এৰিষ্টটল। আনক আঘাত দিলে সেই আঘাত এদিন নিজে ভোগ কৰিব লাগিব। তুলসী দাস। তেন্তে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিল এটা লাইক কৰি, চেনেলটোত যদি নতুনকৈ আহিছা চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।